ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰিব। নমস্কাৰ, কুশল আছামিজ ব্লগ চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাই আছোঁ সৰলপাৰা। যদিও ৰাতিপুৱা একো খাই অহা নাই, কিন্তু যি জেগা ভোক নালগে, ইমান সেউজীয়া, ইমান ঠাণ্ডা ঠাণ্ডা, ইমান সুন্দৰ জেগা। ৰাতিপুৱা যে কিবা খাই অহা নাই, একো খাই অহা নাই, তাৰ একো মনতে নপৰে। ইমান সুন্দৰ জেগা, বাঁহৰ ঘৰ বান্ধি এইতে থাকিব মন যায়। সুখে দুখে কিবা খাবি নাখোৱা নাই, যি হয় হ'ব, কিন্তু এইত থাকি বিৰাট ভাল লাগিব কিন্তু দেই। অৱশেষত আমি ইমান সুন্দৰ পৰিৱেশ আৰু পাহাৰখন দেখা পালোঁ। কাৰণ পাহাৰখন দেখা পালে এনে লাগে যে এই সেয়াৰ চেণ্টাৰ পইণ্ট আহি পালোঁ, মানে পাহাৰখন নেটখাক লগে এনে লাগে যাতে আমি যাই পাৱাই নাই আৰু পাহাৰখন পাৰ লগে লগে আৰু মানে আৰু শান্তি যে টাৰ্গেটটো পাহাৰ হেন হৈছে। আৰু চব ক্ষেত্ৰত আৰু ঘূৰবাগে যিকোনো ঠাই ঘূৰবা গ'লেও যিকোনো এখন যদি পাহাৰ দেখা পায়, হয়তো তাত এখন ৰৈ ফটো উঠা হয়। কিন্তু এইখন সুন্দৰ যি পাহাৰ, মানে আৰু ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, মানে ক'বলৈ ভাষা নাই। আৰু ঠাণ্ডা ঠাণ্ডা হাৱা, মানুহ জানো খুব পাতল। কিন্তু ভিডিঅ'টো শেষলৈকে যাব দিয়ক, বাপা বিৰাট ঠুকা জেগা ৰাখিব। কিন্তু কিবা যদি জীৱনত দুখ চুখ আছে এই জেগাত আহক, মানে দুখ নোহোৱা হৈ যাব। মানে অন্তত এইখিনি টাইম থকাখিনি, এই জেগাত যিখিনি টাইম থকা হয় সেইখিনি টাইম কিবা যে এৰি থৈ আহিছোঁ, কিবা চিন্তা আছে, সেইখিনি টাইমটো একদম টোটেলি মনত নপৰে। কাৰণ মোৰ নিজৰে মনত পৰা নাই। ইমান সুন্দৰ জেগা আৰু ইমান ফ্ৰী ৰাস্তা, গাড়ীখন আৰু জোৰত গ'লে আৰু ভাল লগা হেন হয়। আৰু তাতে এটা ৰোমান্টিক গান লগাই যাই থাক, একদম প্ৰিয়জন ব্যক্তি থাকিব লাগে, একদম সুখৰ জীৱন। আৰু হয়তো ইয়াত কৰি সুখৰ জীৱন নাই বুলিও ক'ব পাৰি, একচুৱেলি বহুত ধেমালি কৰিলোঁ। কিন্তু এনেকুৱা সঁচা কথা, মানে ইমান সুন্দৰ, মানে এনেকুৱা জেগাত থাকিলে কিবা দুখ বা কিবা চিন্তা বা কিবা যে আছে জীৱনটোতে, কিবা চিন্তা আছে, এনেকুৱা মানে নাহে, মাথাতে নাহে। এইটো কি বস্তু একো দেখাই নাপালোঁ মই, কিবা বেলেগ চাই থাকোঁতে পাৰে হৈ গ'ল। কেইটামান এৰে লোকেল চলি আহিছে আৰু চাউল কি কয় কি কি বাপ্পাও ক'ত আহি পালোঁ দেই, বাপ্পাও জাগা। আমি 6টা মানত আহিছিলোঁ, কেইটামানত আহিছে, 3টা মানত আহি আছিলোঁ প্ৰায়। বাপা ইমানো পুৱাই আহে, কেনেকৈ নুঠে। কিন্তু সঁচা কথা যে ৰাতিপুৱা আহিলে আৰু বেছি ভাল লাগে। আমিও ৰাতিপুৱাই আহিছোঁ, কিন্তু ভালেই লাগছে। কিন্তু আহোঁ আৰু কি পোৱা আহিছে, পাহাৰ জেগা বঢ়িয়া লাগছে। হয়তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। যি ৰানিং পানী, এইত নামবা লাগিলে ভৰি হেঙে যাব, যি ঠাণ্ডা পানী হ'ব। এতিয়া অলপ ধাৰটো কম হৈ আছে, যদি স্পীডত আহে আমি নামবাই পৰা নাই। এই চান্সতে নামিলেও ভাল হ'ব। খালি দিয়ক, কিবা হওক নহয়, বহুত কিবা কিবি খাই হয়তো আৰু লাইক কৰি কৰ্ম সংসাৰত। বৰষুণ আহি আছে, ঠাণ্ডা একদম উঠি গৈছে, খাওঁতে একদম বৰষুণ। আৰু যাওঁ, বাই বাই সৰলপাৰা, বাই বাই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰিব। আৰু যিসকলে জানে বা যিসকলে ভালদৰে চাইছে, একচুৱেলি মই ভিডিঅ'টোত মই সৰলপাৰা যোৱা নাই, এটা মোৰ বন্ধুই গৈছিল। আৰু সেই মই এইটো কেনেকৈ কৰিলোঁ, কি কৰিলোঁ, হয়তো মানে আৰু মই নিজে নিজে ভাবি কৰিছোঁ। আৰু মানে এইটো যদি মানে বহুতে চাই যদি গম পাইছে, মানে ডিম্পুল ষ্টাইলত কৰিছোঁ। মানে আমাৰ ডিম্পু দায়ো মানে কি এই আমেৰিকাৰ
মানে এই বাইদেউ না সেইৰ মাজত যেনেকৈ কিবা ড্ৰোন উৰাই গৈছিল বা এনেহেন আমেৰিকাত যাই আহা ডিম্পুৰা এনেহেনকৈ কৰিছিল যে ময়ো সেইটো ষ্টাইলত কৰিব চেষ্টা কৰিছোঁ কাৰণ মইতো বৰ্তমান ইমান ঘূৰিব পৰা নাই যদিও ভ্লগছ বনাই আছোঁ কিছু ক্ষেত্ৰত মোৰ কেইটামান নিজৰ আছে আৰু সৰলপাৰাটো মই নিজে যোৱা নাই আৰু মই যিবিলাক ভিডিঅ'ত মই নিজে যাওঁ সেইটো মোৰ নিজৰ ফেচটো দেখুৱাওৱে আৰু এইটোত মোৰ গোটেই টোটেলি ভিডিঅ'টোত মোৰ কোনো ধৰণৰ ফেচ দেখুওৱা হোৱা নাই সেইকাৰণে যাই ভালদৰে চাইছে বা গম পাইছে যে মই ভিডিঅ'টোত যোৱা নাই মানে সময় সৰলপাৰা যোৱা নাই আৰু এইটো ষ্টাইলটো কি মানে ভাল লাগিছে যে মোৰ অলপ মানে ভাল হওক বেয়া হওক যিহেতু এনেকুৱা প্ৰথম ভিডিঅ' মানে মই ইমান ভবা নাই মানে যিখিনি হৈছে আৰু যাতে এনেকুৱা ভিডিঅ' কৰি যাব পাৰোঁ মানে ময়ো চেষ্টা কৰি যাম আৰু আপোনালোকেও মানে মোক উৎসাহ দি যাব প্ৰেৰণা দি যাব আৰু যদি কিবা ভুল ভ্ৰান্তি হয়তো নিশ্চয়তো কমেণ্ট কৰিবই আৰু ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক কাৰণ মানুহেতো ময়ো মানুহ কাৰণ মানে প্ৰথম বজাৰ ভুলৰ পৰাই শিকে আৰু ভুলবিলাক যদি দেখুৱাই দিয়া হয় আৰু মই সেই ভুলটো নেক্সট টাইম নকৰিম এনেকুৱা ধৰণৰ হয়তো ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক মোৰো যিখিনি ভুল হৈছে আপোনালোকে জনাই দিব যাতে মই পিছলৈ সেইটো ভুল নকৰোঁ আৰে মই মানে প্ৰথম অৱস্থাত মানে ময়ো ভাবিছিলোঁ যে মানে যেতিয়া মই ডিম্পুদাৰ ভিডিঅ' চাইছিলোঁ মানে ডিম্পুদাই কেনেকৈ কি কৰে মই কোৱা নাই মানে কেনেহেন মই ডিম্পুদাৰ পৰা শিকিছোঁ বা ডিম্পুদাই এইটো ষ্টাইলত কৰিছিল ভিডিঅ' মানে সেইকাৰণে মই চালোঁ কাৰণ সিও নিজে দেওঁ বৰলাক মানে মোৰ লগৰ বন্ধুজনে সেইকাৰণে ময়ো দিলোঁ মানে ভাল হওক বেয়া হওক মানে প্ৰথম ভিডিঅ' দিছোঁ ভাল লাগিছে মোৰো ভাল লাগিছে আৰু পিছলৈ যদি এনেকুৱা মানে বন্ধু বা বান্ধৱীয়ে যদি এনেকৈ সহায় কৰি যায় মোৰো অলপ উৎসাহ হ'ব আৰু যি বন্ধুজনে দিছে একচুৱেলি বহুত উৎসাহ দিছে বহুত প্ৰেৰণা দিছে যে এনেকৈ কৰা মানে ময়ো যদি ক'ৰবাত যাওঁ হয় মানে ধুনীয়া ধুনীয়া জেগা হয় তোমাক মই ভিডিঅ'বিলাক দিম মানুহক দেখুৱাব পাৰা এনেকুৱা কলা হয়তো মোৰো যথেষ্টখিনি ভাল লাগিছে